কি বনাইছা? আজি বনাম মছৰুম। বৰ সৰু সৰু দেখোন। পেলাব লাগিব আৰু যেতিয়ালৈকে আপুনি প্ৰটিন ভেকচিন বনালোঁ তেতিয়ালৈকে এতিয়া এইখিনি মই ভালকৈ ধুই ল'ম। মই মছৰুমখিনি ধুই ল'ম। ইমান যিটো অলপ ধুনীয়া বস্তু দি ল'ব লাগে। এতিয়া মই ইয়াত বিলাহীখিনি সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত বনাম বনোৱাটো দেখাম আৰু কেনেকৈ মই বনাওঁ। মই ইয়াত পিঁয়াজ ইয়াত মই মছলাখিনি দিছোঁ। এইটো নিজৰ ওপৰত কথা কিমান কি কি মছলা দিয়ে। এতিয়া দিম মই ইয়াত মছৰুমখিনি। এতিয়া মই কাটি লোৱা বিলাহীখিনি আৰু বেঙেনা কাটি দিছোঁ সেইখিনি দি দিম। এতিয়া এইখিনি মই ভাজি ল'ম। একেবাৰে শেষলৈ দেখাম আৰু। এতিয়া ৰাতি সাঁজ খাবলৈ হৈছে। মাছৰ আৰু কুকুৰাৰ জোল বনাইছিলোঁ সেয়া থাকি গৈছিলে। সেয়াই খাইছোঁ আৰু। এতিয়া এইখিনি মাছৰুমখিনি পাৰি ল'ম। সৰু কুচি দিছা মানে। আমাৰ একেবাৰে আনকি একেবাৰে খোৱা হয়। চব দিনৰে ভুল অকল এতিয়া মছৰুমখিনিহে ৰাতি। इतना काला क्यों है? জুইত পুৰিলেতো কালাটো হ'বই ন। গ্লাছত বনাই খোৱাৰ ইণ্টাৰেষ্টটো বেলেগ। হয় নেকি?